হেল্ল' এভৰিৱান, আজি মই লৈ আহিছোঁ টেঙেচি হাঁহ আৰু মাছৰ জোলৰ ৰেচিপি। অক্টোবৰ মাহ পৰিল যদিও গৰমটো ভালকৈ যোৱাই নাই, সেইবাবে দুপৰীয়া সময় কিবা টেঙাৰ তৰকাৰী খাবলৈ খুব মন গ'ল। সেইবাবে মই টেঙেচি শাক কেইপাতমান ৰেডি কৰিলোঁ, লগতে মাছৰ টুকুৰা কেইটামান ফ্ৰাই কৰিবলৈ ৰেডি কৰি লৈছোঁ, নিমখ হালধি সানি লৈছোঁ। তাৰপিছত মই পিঁয়াজ কাটিছোঁ এটা আৰু নহৰু কেইফুটমান লৈছোঁ আৰু পাঁচফোৰণ অকণমান আৰু জলকীয়া দুটা ৰেডি কৰি ল'লোঁ। তাৰপিছত মই কেৰাহীখন অকণ গৰম কৰি ল'লোঁ আৰু তেল দিলোঁ তাত। তেলখিনি গৰম হোৱাত পাঁচফোৰণ, পিঁয়াজ, ৰেডি কৰি ৰখা নহৰু কেইফুটমান আৰু জলকীয়াখিনি দি দিলোঁ। তাৰপিছত অকণমান সময় লৰাই থাকিলোঁ। তাৰপিছত মই ৰেডি কৰি থৈ দিয়া টেঙেচি টেঙাৰ পাতখিনি দি দিলোঁ আৰু টেঙেচি টেঙাৰ পাতবোৰ একেবাৰে লেহুকা টাইপ যে, সেইবাবে ভাপত দিয়াৰ লগে লগে এয়া সিজিবলৈ আৰম্ভ কৰিলে। অকণমান সময় লৰালোঁ, তাৰপিছত পানী অকণ দিলোঁ আৰু মাছ কেইটুকুৰা পেলাই দিলোঁ ইয়াতে আৰু লৰাই থাকিলোঁ। ৰেডি হৈ গ'ল। কিমান যে টেষ্টি হৈছে, আপোনালোকেও ট্ৰাই কৰিবচোন।